আমি সদায় দুটা ছিজন পাওঁ, এটা হৈছে গৰম আৰু এটা হৈছে ঠাণ্ডা। তো লাহেকৈ ঠাণ্ডাই বাই বাই কৈছে আৰু গৰমত প্ৰৱেশ কৰিছে। বাৰু আপোনালোকে কোনটো বেছি ভাল পায় ক'বচোন। মই বাৰু ঠাণ্ডাটোৱে বেছি ভাল পাওঁ বুলি ক'ব পাৰি, কাৰণ ঠাণ্ডাত অকল গা ধুবলৈ প্ৰব্লেম, তাৰ বাহিৰে চব ভালেই লাগে। কিন্তু গৰম দিনত মানে চবেই দিগদাৰ বুলি ক'ব পাৰি। বাৰু এইফালে এতিয়া মই ট্ৰলিটোত ধুনীয়াকৈ গৰম কাপোৰখিনি অকল মোৰ ভাগৰ ভৰাই ল'লোঁ। আৰু এইফালে এতিয়া 8:30 বাজিবলৈ হৈছে আৰু মই এইফালে উলিয়াই লৈছোঁ মোৰ ভাগৰ মেইন ছেটযোৰ, যিযোৰ মই বিয়াত পিন্ধিছিলোঁ। তো সেইযোৰ উলিয়াই লৈছোঁ কিয় আজি যাম, আমি দৰা ঘৰৰ হৈ যাম ছোৱালী আনিবলৈ। তো এইফালে মই এতিয়া ওলাই ৰেডি সম্পূৰ্ণভাৱে। আৰু যিযোৰ ইয়াৰ লগৰ মানে ব্লাউজ আছিলে, সেই ব্লাউজটো পিন্ধা নাই, অকণমান চুটিকৈ চিলাই দিছিলে। তো সেইকাৰণে মই ইয়াৰ লগত মিলাই বেলেগ এটা ব্লাউজ পিন্ধি লৈছোঁ আৰু ধুনীয়াকৈ মেটচিং কৰিছে, ভাল লাগিছে। আৰু মেইন ছেটযোৰ ইমান ভাল লাগে যে বাৰ বাৰ পিন্ধিলেও মন নভৰে। তো সেয়া যেতিয়াই ইয়াত বিয়াত পিন্ধিছিলোঁ আৰু তাৰপাছত দুবাৰ পিন্ধিছোঁ বাইহঁতৰ ঘৰলৈ যাওঁতে। তো সেয়া আজি 3 নম্বৰ বাৰ পিন্ধিছোঁ। তো ইমান মানে নিজকে কিবা এটা ভাল লাগি যায়, মেইন ছেটযোৰৰ মানে মহত্বটোৱেই বেলেগ। তো সেয়া আৰু মই মোৰ বিয়াৰ কাপোৰবোৰ লৈছিলোঁ মালবাৰী চিল্ক হাউচৰ পৰা, মানে হাজবেণ্ডৰ ফালৰ পৰা যিখিনি দিয়াইছিলে, তো সেইখিনি গুৱাহাটীত আছে যিখন। তো সেয়া সাজি কাচি লৰালৰিকৈ দৰা ঘৰ আহি গ'লোঁ আৰু এয়া দৰা ঘৰত সকলোৱে ওলাই আছে লাহেকৈ। খুদটো বেকাৰ হ'ল, মই এতিয়া বনাবও পৰা নাই। লগাই দিছে নে কি? লগাই দিছিলোঁ আকৌ, কালি কিনা দানাটো আনিছিলোঁ। আৰু এয়া সকলো ব্যস্ত আৰু সকলোৱে হিজাপ মাৰিলে কিমান ভাল লাগে দেখিবলৈ, মানুহ এজনীক পৰিপূৰ্ণ লাগে। আৰু এইফালে দৰা এতিয়া যিহেতু নেকি হৈ গ'ল দোৱা, সকলোখিনি কাম হৈ গ'ল। এতিয়া দৰাক মানে মিঠাই খুৱাই এতিয়া মানে কইনা আনিবলৈ এতিয়া যাত্ৰা যিহেতু নেকি কৰিব, সেইকাৰণে এনেকৈ যোৱাৰ আগমুহূৰ্তত দোৱা কৰাৰ পিছত এনেকৈ সকলোৱে ক্ষীৰ খুৱাই মিঠাই খুৱাই, যিহেতু নেকি ডেকা অৱস্থাটো ইয়াতে অন্ত, তাৰপাছত যুগ্ম জীৱন আৰম্ভ হ'ব। গতিকেলৈ সেয়া অকণমান মৰম দিয়ে সকলোৱে শেষবাৰৰ বাবে বুলি, যিহেতু নেকি এতিয়া ওলাই যাব, আকৌ ঘূৰি আহোঁতে বিবাহিতা হৈ আহিব। তো সেয়া সকলোৰে জীৱনত এইবোৰ হয়, আমাৰো হৈছিলে। তো সেইখিনি সময়, সেই দিনকেইটা আৰু সেই মুহূৰ্তখিনি বহুত বেছি স্পেচিয়েল থাকে, মেইনলি দৰা কইনাৰ বাবে। আৰু ফেমিলিটো থাকেই ইম্পৰ্টেণ্ট, সেই ফেমিলিটোতো প্ৰভাৱ পৰেই, কিন্তু স্পেচিয়েল সেই ল'ৰা আৰু ছোৱালীজনীৰ কাৰণে, কাৰণ তেওঁলোকৰ সম্পূৰ্ণ জীৱন সলনি হৈ যায়। আৰু ছোৱালীজনীটোৰ জীৱন সলনি হয়েই, কাৰণ তেওঁ নিজৰ ঘৰ দুৱাৰ, মাক বাপেক সমস্তখিনি ত্যাগ কৰি বুলিয়ে ক'ব পাৰি, সমস্তখিনি এৰি থৈ পেলাই আহে অন্য এজনৰ ভৰসাত, অন্য এখন গাঁও চহৰ, অন্য এখন ঘৰলৈ বুলি, পৰিয়াল এটালৈ। তো সেই ছোৱালীজনীটোৰ সমস্ত পৰিৱৰ্তন হয়েই, তাৰোপৰি ল'ৰাটোৰ জীৱনতো অকণমান হ'লেও পৰিৱৰ্তনৰ প্ৰভাৱ আহে, কিয় আহিবই লাগিব, বিয়া যিহেতু নেকি পাতিছে, তেওঁৰ জীৱনলৈও নতুন এজনী ছোৱালী আহিছে, নতুন এটা দায়িত্ব, গতিকে সেই পৰিৱৰ্তনকণ আহে। আৰু সেই ছোৱালীজনীৰ পৰিৱৰ্তনটো সকলোৱে একচেপ্ট কৰে, কিন্তু ল'ৰাটোৰ পৰিৱৰ্তন যদি দেখা পায় তো একচেপ্ট কৰিব মানুহবিলাকে নোৱাৰে। তো সেইটো এটা ফানি কথা। তো সেয়া আমি এতিয়া ওলালোঁ দৰাৰ লগত বুলি, আৰু বাটত আমাৰ ফালৰ পৰা, আমাৰ ঘৰৰ ফ্ৰণ্টতেই যিহেতু নেকি, তাতনো কি খুৱাম সেই বুলি অকণমান আগলৈ গৈ পেলাই আমি দৰাক বঢ়ালোঁ, মানে মিঠাই খুৱাই, গাখীৰ চৰ্বত এনেকৈ কৰি যি খুৱাই আৰু। ৰ'বা আকৌ ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে, মোবাইলত ক'ত পাব তাই। আৰু বিয়াৰ পাছত প্ৰথমবাৰ আমি দুয়ো একেলগে এইদৰে দৰাৰ লগত গৈছোঁ বৰযাত্ৰী হয় কইনা আনিবলৈ। আৰু এইফালে বাটতে মছজিদত সোমাই তেওঁলোকে নামাজ পঢ়ি ল'লে নে পইচা দিলে জানো, মই গম নাপালোঁ বাৰু। আৰু এইফালে আমাৰ গাড়ীত টিকেট লগোৱা হোৱাই নাছিলে, যিটো বিয়াৰ টিকেট লগাই চবেই দেখিলেই যে গম পায় দৰা গাড়ী বুলি, তো সেইটো লগাই ল'লোঁ বাটতে। আৰু কি মনত পৰিছিল জানেনে, মোৰ নিজৰ সময়তে মনত পৰি আছিলে, প্ৰতিটো ক্ষণত প্ৰতিটো পলত মোৰো এনেকুৱা লাগিছিলে, মোৰ ঘৰৰ মানুহখিনিও এনেকৈ আহিছিল চাগে, ভিতৰত কেনেকুৱা কইনাৰ অনুভৱ হয় যেতিয়া দৰা ঘৰৰ মানুহ আহি পায়। তো সেই গোটেইখিনি কথা মোৰ অনুভৱ হৈ আছিলে। এই সেইদিনা গৈছিলেহে মোক আনিবলৈ বুলি হাজবেণ্ড, তো এতিয়া আমি দুয়ো গৈছোঁ বেলেগ কাৰোবাক আনিবলৈ বুলি। তো পৃথিৱীখন এনেকৈয়ে চলি থাকে নহয় জানো। আৰু এয়া আমাৰ কইনা, মোৰ ভাগৰ বৌ হ'ব, তো মোৰ নতুন লগৰী, আমি গাঁৱত নতুন বোৱাৰী মই হ'লোঁ, আকৌ এগৰাকী আছে, এতিয়া তাই হ'বগৈ, আৰু ময়ে চবতকৈ সৰু পিছে। আৰু এয়া চবেই এতিয়া কইনাৰ পৰা চফ্ট টপ লৈছে, তাৰপিছত লাহেকৈ নিকাহ পঢ়োৱা হ'ব। তাতকৈ আগে আমি এয়া চাহ দিলে আমাক পেকেট লাঞ্চ, তো খাই লওঁ সেয়াকৈ।
আৰু এয়া চুন্নি দি দিয়া হৈছে নিকাহৰ যিখন চুন্নি থাকে আৰু সেইটো মুহূৰ্ত ইমানেই এটা অদ্ভুত ধৰণৰ অনুভৱ কাৰণ দুখন নাও দুভৰি এনেকুৱা লিখা সেই সময়ত অনুভৱ হয় মানে কি ক'ম নক'ম কি হৈছে বুজি পোৱা নাযায় আৰু এইফালে নিকাহ পঢ়াব আৰম্ভ কৰিছে শুনি লওক আপোনালোকে 1,15,551 টকা দেনমোহৰ মহৰণা ধাৰ্য কৰি টকা কৰ্তন কৰি টকা মহৰত তোমাৰ লগত নিকাহৰ ইজাজত বিচাৰিছোঁ তুমি ইজাজত দিছানে দিছোঁ বুলি ক'ব আলহামদুলিল্লাহ বুলি কৈ দিয়া একো নহয় আমি শুনিব লাগিব ন ৰুমালখন গুচাই দিয়া দিছোঁ বুলি কৈ দিয়া তো সেয়া কাৰোবাৰ ঘৰৰ ছোৱালীজনী এতিয়া কাৰোবাৰ ঘৰৰ বোৱাৰী হৈ পৰিলে কাৰোবাৰ ঘৰৰ সম্পদ জীয়ৰী অৱস্থাৰ পৰা ডাইৰেক্ট এতিয়া কাৰোবাৰ পত্নী আগতে মই এখন বিয়া খাইছিলোঁ তাত মই এনেকৈ ছোৱালীৰ ইজাজত লওঁতে মানে আগৰ মুহূৰ্তত শুনিছিলোঁ যে এবাৰতে ক'ব নালাগে 2-3বাৰতহে ক'ব লাগে ইজাজতটো দিবলৈ একেবাৰে ভুল কথা মিছা কথা সেইটো বেয়া কথা একেবাৰতে ইজাজত দিয়াটো বহুত ভাল হয় বহুত দুখ লাগে কিন্তু যেনে তেনে ধৈৰ্য ধৰিব লাগে কেইবাদিনৰ আগৰ পৰা লাগিলে প্ৰেক্টিচ কৰিব লাগে একেবাৰতে ইজাজতটো দি তাৰপিছত কান্দি থাকিব লাগে সেইটোহে শুদ্ধ আৰু এইফালে কইনাৰ বস্তুবোৰ চব উলিয়াই থকা হৈছে এতিয়া ৰাইজক দেখুওৱা হ'ব তাৰপিছত কইনাক উলিয়াবলৈ নিম আৰু এয়া হৈছে কইনাৰ বাবে অনা সোণৰ গহনাৰ ছেটটো তাৰপাছত এয়া এজ ইউজুৱেল চবতে যেনেকৈ হয় কইনাক এইফালে ওলাবলৈ আনিলোঁ সকলোবোৰ উলিয়াই মেলি হ'ল পিন্ধালোঁ কাপোৰ কানি তাৰপাছত এয়া অকণমান বোলো মই ভিডিঅ' কৰি ৰাখোঁ আৰু কইনা বুলি ক'লে সকলোৰে হেঁপাহ জাগে চাবলৈ মন যায় আৰু চাই হেঁপাহ নপলায় আৰু এইফালে গোটেই মানুহে কইনাক আৱৰি ৰাখিছে আমি দুয়োগৰাকীয়ে সজালোঁ তাইক কাপোৰ কানি পিন্ধাই হৈ গ'ল বাৰু তাৰপাছত নৰ্মেল অকল জুৱেলাৰীও পিন্ধাওঁতে ভিডিঅ'টো কৰিব দিলোঁ যিহেতু এনেকৈ চিন হিচাপে থাকি যাব ইউটিউবত দিবলৈ খুলি দিছা চাই দিয়াচোন গড়ি নতুন গড়ি এইফালেও চাই দিয়া মাছুবৰ হেৰিটো নাম আমি দুয়ো তাৰপাছত ওলাই গ'লোঁ এফালে তাতে যিহেতু নেকি হাজবেণ্ডৰ ফেমিলি মেম্বাৰ্ছ আছে অলপ আগলৈ তো সেইফালে বুলি ওলাবলৈ লৈছোঁ আৰু নিকাহ হৈ যোৱাৰ পিছত কাপোৰ কানি পিন্ধাই দিয়াৰ পিছত মানে ভাত পানী খোৱাৰ পিছত আৰু কাম নোহোৱা লেখীয়া হৈ পৰে একেবাৰে বহুত দেৰিকৈ হয় তো সেইকণ সময় আমি ফুৰি চাকি আহিলোঁ তাৰপাছত এতিয়া কইনা বিদায় দিবলৈ মুহূৰ্তটো আহি পৰিলে আৰু এইফালে কইনাৰ মাকে দৰাক আঙুঠি পিন্ধাইছে তাৰপাছত এনেকৈ সকলোৰে লগতে চিনাকি পৰ্ব হ'ব মান ধৰা পৰ্ব তো এয়া বাপেক তো সেনেকৈ সেই মুহূৰ্তখিনিও বহুত মানে ডেঞ্জাৰ্ছ কিন্তু দেই তাৰপাছতে যে ছোৱালীজনীক উলিয়াই দিয়ে আৰু ভিতৰত যে গম পায় এতিয়া মোক উলিয়াই দিব বুলি তো সেই মুহূৰ্ত এনেকুৱা বেয়া লাগে ডেঞ্জাৰ্ছ লাগে মানে এনেকুৱা লাগে যেন ইয়াৰ মাজৰ পৰাই পলাই গুচি যাওঁ দৌৰি কিন্তু উপায় নাই যাবই লাগিব সেইটো মুহূৰ্তত এনেকুৱা লাগে যেন কিবা ভুল কৰি দিলোঁ নি বিয়া হ'ম বুলি কয় আৰু মাক বাপেকৰ সমানেই সন্তানৰ প্ৰতি মৰম থাকে সেয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক হয় ল'ৰাৰ প্ৰতি আশাটো বেছি থাকে আমাক খুৱাব পিন্ধাব ৰাখিব ভৱিষ্যত বুলি ল'ৰাটোৰ প্ৰতি আশাটো বেছি কিন্তু ভৰসা থাকে ছোৱালীজনীৰ ওপৰত কাইলৈ কিবা এটা বিপদ হ'লে ছোৱালীজনীয়ে আগবাঢ়ি আহিবই আমাক ধৰিবই আমাক কৰি দিবই সেই বুলি আৰু যি কি নহওক বাৰু ছোৱালীৰ প্ৰতি বাপেকৰ অকণমান আৱেগটো বেছি তো দেখিছেই আৰু বাৰু যি কি নহওক এতিয়া বিদায় হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এফালে বাটত তো আজি দিনটো ভালকেই গ'ল এনেকৈ দৰাৰ লগত আহিলে নহ'লে দিনটো যিহেতু নেকি বাকী মানুহখিনি একো কাম নাথাকে আমনি লাগা লিখা লাগে কিন্তু আমাৰ আজি একেবাৰে আমনি নালাগিলে আমি যে তেনেকৈ অকণমান ওলায়ো গ'লোঁ আচলতে তো সোনকালে বহুত
মানে কামখিনি হৈ গ'ল আৰু এইফালে আহি আমাৰ দৰা গাড়ী ঘৰ পাই গ'লহি। বিয়াৰ এই নিয়মবিলাক যে খুব ভাল লাগে, কৰিব লাগিব বুলি কোনো কথা নাই, কিন্তু ভাল লাগে। আৰু মোৰ ভাগৰ বিয়াত এনেকুৱাবোৰ ভিডিঅ'ত নহ'লে, ভৰি ধোৱা কিবা কিবি এইবোৰ নাপালোৱেই, ভিডিঅ' কৰিবলৈ মানুহ নহ'লে ব্লগত দিবলৈ, কিন্তু কেমেৰাত কৰা হৈছিলে। কিন্তু কেমেৰামেন মাতিও সেইটো লাভ নহ'লে, কাৰণ আজিলৈকে মই মোৰ বিয়া ভিডিঅ' মানে আমাৰ বিয়া ভিডিঅ' নেপালোৱেই। বহুত আশা কৰি বিয়াৰ ভিডিঅ'টো কৰা হয়, কাৰণ মানুহে বিয়া এবাৰহে পায়, বাৰ বাৰটো নহয়। কিন্তু নাপালোঁ আৰু কি কৰিলে সিহে জানে। টিকে ভিডিঅ'গ্ৰাফীয়ে কৰিছিলে, ভাল বুলি ভাবিছিলোঁ, কিন্তু সি এনেকুৱা কৰিলে, নিদিলে আজিলৈকে ভিডিঅ'টো। দিমকৈ আজি এবছৰ পাৰ হৈ গ'ল, কিন্তু নিদিলে। সম্পূৰ্ণ পইচা তাক দি দিয়া হ'ল, যেন গছৰ পাতহে ছিঙি দিলোঁ, কিন্তু আজিলৈকে সেই ভিডিঅ'টো নিদিলে আমাক। নাজানো আৰু কেনেকৈ সমাজত চলিছে। ওচৰৰ ল'ৰা ভাল হ'ব বুলি ভাবিছিলোঁ, সকলোৱে চিনি পায় হয়তো টিকে ভিডিঅ'গ্ৰাফী, ৱাচিম। নাজানো আৰু আমাৰ লগত কিনো দুশ্মনী কৰিলে যে আজিলৈকে ভিডিঅ'টো দিম কৰিও নিদিলে। তো বেয়া লাগে মনত ন, মানুহে এবাৰহে বিয়া পাতে। আচলতে মই মোৰ পাৰ্চনেল ব্লগত এনেকৈ তাৰ নাম মেনশ্যন কৰিম বুলি ভবা নাছিলোঁ, কিন্তু কৰিবলৈ আজি মই বাধ্য, কাৰণ মনৰ দুখত। আৰু 20,000 টকা, 5-10 হাজাৰ নহয়, 20,000 টকা এনেই এদিনতে থিতাতে পোৱা নাযায়। কোনেও আজিকালি 10 টকা এটাও ফ্ৰীকৈ নিদিয়ে। তো সেয়া চবেই চিনি পায়, যদি নাপায়ো তথাপিও মই লগাই দিছোঁ প্ৰফাইল হেৰিটো।